নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰশ্মি বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ডালকচু আৰু মাছৰ সৈতে এটি ৰেচিপি। বলকচোন দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাছ ফ্ৰাই কৰা কেৰাহীখনতে বনাইছোঁ। মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া পিঁয়াজ দি দিছোঁ। আৰু এতিয়া আদা ৰচুন অকমানো দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মই ৰঙচুৱা পৰালৈকে ভাজি ল'ম। এয়া দেখিছেনে, মোৰ পিঁয়াজ ৰঙচুৱা পৰি গ'ল, ধুনীয়াকৈ সিজি গৈছে আৰু আদা নহৰু কেঁচা গোন্ধটো গৈছেগৈ। এতিয়া মই ইয়াত কাটি লোৱা ডালকচুখিনি দি দিম। এয়া দেখিছেনে, ক'লা কচু এয়া কাটি লৈ দিছোঁ অকণমানিকৈ। এতিয়া ধুনীয়াকৈ এইখিনি ভাজি ল'ম অলপমান গলি যোৱালৈকে। এতিয়া মই কচুখিনিত আলু কেইডোখৰমান দি দিছোঁ। এতিয়া মই নিমখ হালধি দি কচুখিনি আৰু অকণমান ভাজি ল'ম। এয়া দেখিছেনে, কচুখিনি ধুনীয়াকৈ গলি গৈ আছে। এতিয়া মই সিজিবৰ বাবে ঢাকনখন লগাই দিম। এয়া দেখিছেনে, কচুখিনি কিমান ধুনীয়াকৈ গলি গৈ আছে আৰু মই ঘনাই লৰাই আছোঁ, যিহেতু তলত লাগি যাব পাৰে, সেইবাবে ঘনাই লৰাই আছোঁ যাতে কচুখিনি তলত লাগি নাযায়। আৰু মই জুইটো অলপমান কমাই ৰাখিছোঁ, যিহেতু ভাপত সিজালে খাবলৈ বেছি ভাল লাগে, সেইবাবে মই জুইটো কমাই ৰাখিছোঁ। ভাপতে সিজিবলৈ দিছোঁ অলপ অলপ। এতিয়া মই থেকেৰা টেঙা পাত দি দিছোঁ। আপোনালোকে বিলাহী হওক বা বেলেগ অন্য টেঙাও দিব পাৰে। মই থেকেৰা পাতৰ সৈতে বনাইছোঁ আজি ডালকচু আৰু মাছ। চাই থাককচোন আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে। এয়া দেখিছে নহয়, কচুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু অকণমান সিজিবৰ বাবে মই এতিয়া ঢাকনখন লগাই আৰু অকণমান ভাপত সিজিব দিম। এয়া দেখিছেনে, মোৰ কচুখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত পানী দি দিম। মই অলপমান পানী বেছিকৈ দিম, যিহেতু আলুখিনি ধুনীয়াকৈ সিজিব লাগিব। আপোনালোকে নিজৰ জোখত নিজে পানীটো দি ল'ব। মই যিহেতু আলুকেইডোখৰ ডাঙৰকৈ দিছোঁ, সেইবাবে পানী অলপমান সৰহকৈ দিছোঁ, যিহেতু আলুখিনি ধুনীয়াকৈ সিজি যাব লাগিব, সিজি গৈ ভাগি যাব লাগিব, তেতিয়া আঞ্জাখন ডাঠ হ'ব খাবলৈ। এতিয়া মই ঢাকনখন লগাই দিলোঁ আৰু এয়া দেখিছেনে, মোৰ
কচুৰ আঞ্জাখন পুৰা উতলিবলৈ ধৰিছে আৰু অকণমান সিজিবৰ বাবে ঢাকনখন লগাই দিম। আৰু ইয়াত ধুনীয়াকৈ ডাঠ হৈ আহিছে আৰু মই ইয়াত পাঁচফোৰণ অকণমান খুন্দি লৈ দি দিছোঁ। আৰু অকণমান গৰম মছলা দি দিছোঁ, ঘৰতে খুন্দি লোৱা। আপোনালোকে যেনেকুৱা মছলা খাই ভাল পায় তাৰ অনুযায়ী মছলা দি ল'ব। আৰু মই লাল মিৰ্চ পাউডাৰ অকণমানো দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ মছলাখিনি মিলাই দিছোঁ। আৰু দেখিছে নহয়, ইয়াৰ মোৰ কচুৰ আঞ্জাখন কিমান ধুনীয়া হৈ আহিছে। যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাব, বহুত ভাল লাগে। আৰু এতিয়া মই ইয়াত ভাজি লোৱা মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দি অকণমান লৰাই দিছোঁ আৰু অকণমান সিজিবলৈ দিম। আৰু মই এতিয়া শুকান জলকীয়া দুটা দি দিছোঁ। আগত দিয়া নাই যিহেতু ভাগি যাব, জ্বলাটো বেছি হ'ব, সেইবাবে মই পিছত দিছোঁ। এয়া দেখিছে নহয়, মোৰ আঞ্জাখন ৰেডি হ'বলৈ হৈছে। আৰু এয়া মোৰ ডালকচু আৰু মাছৰ সৈতে আঞ্জাখন সম্পূৰ্ণ হৈছেগৈ। আৰু ইমান ধুনীয়া কালাৰ উঠিছে দেখিছেনে? এয়া মোৰ ডালকচুৰ সৈতে মাছৰ আঞ্জাখন সম্পূৰ্ণ হৈ গ'ল। যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'তে আকৌ লগ পাই